ইমান টকা কি হল তোমাৰ কি হল কোন হয় এটা ঐ তই ইয়াত কি কৰিছ মোৰ গাড়ীত কি কৰি আছ আপুনি সেল বুলি লিখা আছে বাইদেউ হেতু কাৰণে মইছো ফৰ সেল বুলি লিখা এখন মোৰ গাড়ী এখন মই বেচিম তোক কিয় লাগে মই কিনিম তোৰ অকাত আছে কিনিবলৈ এখন গাড়ী মই আপোনাৰ গাড়ীটো সেল ফৰ সেল লিখা আছে যে হেতু কাৰণে মই দেখা পালো মই গাড়ীটো লম কিনিম মই এটো গাড়ী কিমান লাগে কোন হয় তই এখন গাড়ী কিনিব তোৰ অকাত আছে তুই ক'ৰ পৰা আহিছ এই লেতেৰা পেতেৰা লোহাটিং বেপাৰী এটা তই এখন গাড়ী কিনিব আহিছ মই লোহাটিং বেপাৰী হয় কিন্তু মই লোহাটিং বেপাৰী বস হয় মই ডিজিটেল লোহাটিং বেপাৰী হয় আপুনি কি ভাবিছে এনে সৰু পুৰা বেপাৰী বুলি ভাবিছে এই মই বস্তালৈ ঘূৰি আছো আপুনি কি ভাবিছে আপুনি জানে মোৰ তাত কিমান টকা আছে মোৰ টকা চালে আপুনি ভয় খাই যাব আপুনি এইটো ফৰ সেল বুলি লিখা আছে মই এখানে চাই আছো এনেকুৱা গাড়ী মই কেইটা কিনিব পাৰিম কেইবাটাও মই এনেকুৱা গাড়ী কিনিব পাৰিম আপুনি কি ভাবিছে মোক আজি তোৰ নিচিনা ভিখাৰী এটা হোটেলত 5 ষ্টাৰ হোটেলত সোমাবই নিদিব হা আৰু তই গাড়ী কিনিব আহিছ কিনিম মই এইটো গাড়ী কিমান লাগে ঐ তই ফালতু কথা কৈ নাথাকিবি হা তই ইয়াৰ পৰা যাবি নে মই এতিয়া পুলিচ মাতিম তোৰ 4 লাখ টকা তই দি এখন গাড়ী কিনিবি তোৰ কি অকাত আছে বে তোৰ কিমান টকা আছে চাও তোৰ টকা আছে নে দেখাচোন তই আরে বাইদেউ মই কিনিম বুলি তো রইছো মোৰ তাত টকা আছে তো মই ডিজিটেল লোহাটিং বেপাৰী হয় ঠিক আছে আপুনি মোক কি ভাবিছে আইফোন লৈ ঘূৰি আছো মই এনে হেৰি কৰা নাই মোৰ তাত আইফোন আছে আপুনি চাওক আৰু টকাৰ কথা কৈছে আপুনি মোৰ তাত কিমান টকা আছে এনে গাড়ী কেইবাটাও মই কিনিব পাৰিম আপুনি জানে ইমান টকা God, ইমান টকা বাবা কি হল তোমাৰ কি হল বাবা কি হল তোমাৰ কি হল বিশ্বাস হ'ল মোৰ কিমান টকা আছে এনেকুৱা কেইবা গাড়ীও মই কিনিব পাৰিম আপুনি মোক কি ভাবিছে আপুনি এইখিনি টকা চাই বেহুচ হৈ গৈছে আৰু কি যে কথা কয় 1.5 লাখ টকাৰ আইফোন এনে লৈ ঘূৰি আছিল আমাৰ কি হয় আমি জানে আপোনালোকে আমি লোহাটিং বিক্ৰী কৰো হয় কিন্তু আমাৰ এনেকুৱা মোৰ কমো বহুত আছে আপোনালোকে ভাবিছে যে আপোনালোকে 2-30-25 হাজাৰ টকা এটা জব কৰি চাকৰি কৰি ইমান লেভেল দেখে এইটো গাড়ী লৈ পেলাই ফৰচুনাৰ গাড়ী মই কিনিব পাৰিম আপুনি জানে আমি মাহত 1.5 লাখ টকা কামানি কৰো এই লোহাটিং বেছি পেলাই মোৰ আৰু কেইটা ফেৰি আছে আপুনি ভাবিছে এইটো গাড়ী আপুনি টকা চাই বেহুচ নিজে চাব আরে মই কিনিম বুলি আহিছো বাইদেউ আপুনি কিয় মোক বিশ্বাস কৰা নাই সিৰিয়াসলি লক মোৰ টাইম বেষ্ট নকৰিব মই কোনোবা শ্বপত দোকানত গলে মই লাখ টকা কামাই কৰি দি পেলাই ইমান পাওঁ মই এনে বেষ্ট কৰি আছে আপোনালোক মোৰ টাইমটো কিয় বেষ্ট কৰি আছে আপুনি বিক্ৰী কৰক হলে কওক মই টকা দিম এতিয়া আপুনি যাওক হলে চাবি দিয়ক যাওঁ মই এতিয়া কথা হ'ল টাইম বেষ্ট কৰি লাভ নাই মোৰ অলৰেডি লছ হৈ আছে গাড়ী যদি বেচে বিক্ৰী কৰে কওক হলে চাবি দিয়ক টকা লওক বাস মই যাওঁ মোৰ টাইম বেষ্ট কৰি লাভ নাই কিনকচোন বহুত টকা আছে ইয়াত চাবি দিয়ক আৰু মই যাওঁ এতিয়া মোৰ টাইম বেষ্ট কৰি লাভ নাই ল চাবি যা আৰু ইয়াৰ পৰা ঠিক আছে